তো গাইজ ওয়েলকাম টু মাই মিনি ব্লগ। তো গাইজ আপোনালোকে কেনে আছে আশা কৰোঁ সকলো ভালে আছে। তো মই ভালে আছোঁ। তো গাইজ ভিডিঅ'টো নাকাটিব, কাৰণ আজি মই ইম্পৰ্টেণ্ট এটা কথা ক'ম। এইটো ব্লগৰ নিচিনা নহয়, মই এটা পৰিৱেশ দেখিবলৈ পাইছোঁ, এইটোৰ বিষয়ে ক'ম। তো গাইজ এই চাওকচোন, স্ক্ৰীণত দিয়া ভিডিঅ'টো আপোনালোকে ভালকৈ লক্ষ্য কৰক। তো গাইজ চাইছে মানুহ কিমান নিৰ্জল হৈ পৰিছে, ভাল পোৱাটো মানুহে দেখিবই নোৱাৰে। তো দেখিছে মানুহে ছোৱালী হওক ল'ৰা হওক কেনেকৈ কি কবিৰাজী না কি কৰে, কি কয় আমাৰ শব্দত কবিৰাজী বুলি কয়। চাক কিমান নিৰ্জল হৈ পৰিছে। তো কিছুমান গাৰ্জেনসকলক কৈছোঁ, অনুৰোধ কৰি কৈছোঁ যাতে এনেকুৱা নকৰিব। ল'ৰা ছোৱালী ভাল পাব, যদি ভাল পায় তেনেহ'লে বুজাই দিব, যদি পচন্দ হয় তেনেহ'লে বিয়া দি দিব। কাৰণ আগৰ পৰাই এইটো পাই আছে। অনুৰোধ কৰিছোঁ আপোনালোকক যাতে এনেকুৱা ব্যৱহাৰ নকৰিব। চাওক জীৱনটো কেনেকুৱা হয়, ভগৱানে কিমান কষ্ট কৰি দিছে। কি ক'ম আৰু আপোনালোকক, জীৱনটো নিলে এনেকৈ নিব নালাগে। অনুৰোধ থাকিল আপোনালোকক ভিডিঅ'টো চাবলৈ। তো মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে, যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গাইজ ৰ'ব এক ছেকেণ্ড, আৰু ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলো মানুহে চাব পাৰে এই ভিডিঅ'টো। তো বাই বাই।